গোৱালপাৰাৰ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত দুগৰাকী কৰ্মচাৰীক 10,000 টকা ঘোষ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাই। আজি দুপৰীয়া গোৱালপাৰা চহৰৰ নয়াপৰাস্থ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপজ্যোতি সৰকাৰ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী আনছাৰ আলী। এগৰাকী ফাৰ্মাচিষ্টৰ পৰা লাইচেন্সৰ বাবদ ঔষধ পৰিদৰ্শকৰ হৈ লৈছিল 10,000 টকা। সেই সময়তে কৰ্মচাৰী দুগৰাকী হাতেলোতে ধৰা পৰে মুখ্যমন্ত্ৰী দুৰ্নীতি আৰু নিবাৰক শাখাৰ অভিযানকাৰী দলৰ হাতত। উল্লেখযোগ্য যে মহিবুল ইছলাম নামৰ এগৰাকী ফাৰ্মাচী জিপিআৰ লাইচেন্সৰ বাবে এমাহ পূৰ্বে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ বৰভূঞা, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কম্পিউটাৰৰ অপাৰেটৰ দীপজিৎ সৰকাৰ আৰু চতুৰ্থ বৰ্গৰ পিয়ন কৰ্মচাৰী আনছাৰ আলীৰ জৰিয়তে মুঠ 19,000 টকা দাবী কৰিছিল। সেই সময়তে দাবী কৰা ধনৰ 4,000 টকা আদায় লৈছিল, কিন্তু লাইচেন্সৰ কোনো কাম কৰা নাছিল। দাবী কৰা সম্পূৰ্ণ ধন আদায় দিলেহে লাইচেন্সৰ কাম কৰা হ'ব বুলি স্পষ্ট কৰে। পৰৱৰ্তী সময়ত দাবী কৰা ধন আদায় দিয়াৰ পৰিৱৰ্তে অতিষ্ঠ হৈ পৰা ফাৰ্মাচিষ্ট মহিবুল ইছলামে ঔষধ পৰিদৰ্শক সংগীতা নাথ মাজাৰ বৰভূঞাসহ কম্পিউটাৰ অপাৰেটৰ দীপজিৎ সৰকাৰ আৰু পিয়ন আনছাৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু নিবাৰক শাখাত অভিযোগ দাখিল কৰে। দুৰ্নীতি নিবাৰক শাখাই অভিযুক্তসকলক হাতেলোতে গ্ৰেপ্তাৰ কৰিবলৈ জাল পাতে। সেইমতে পৰিকল্পনা অনুসৰি মহিবুল ইছলামে আজি কাৰ্যালয়টোৰ দুই কৰ্মচাৰী ক্ৰমে কম্পিউটাৰ অপাৰেটৰ দীপজিৎ সৰকাৰ আৰু পিয়ন আনছাৰ আলীৰ লগত বন্দোবস্ত কৰি দাবীকৃত ধনৰ বাকী থকা 15,000 টকাৰ 10,000 টকা আদায় দিয়ে। সেই সময়তে পূৰ্বে খাপ পিটি থকা চিএম ভিজিলেন্সৰ এটি দল দুই কৰ্মচাৰীক লাইচেন্সৰ বাবদ ঘোষ লোৱা 10,000 টকাসহ হাতেলোতে গ্ৰেপ্তাৰ কৰে। পৰিধানযোগ্য যে সংগীতা নাথ মাজাৰ ভূঞাই কাৰ্যালয়টোত ঔষধ পৰিদৰ্শকৰ দায়িত্বভাৰ লোৱাৰ পৰাই পৰিদৰ্শকগৰাকীৰ পৃষ্ঠপোষকতাত কাৰ্যালয়টোত এক চেণ্টিগেট গঢ়ি উঠিছিল। পুৰণি ফাৰ্মাচী লাইচেন্স নৱীকৰণ আৰু নতুন লাইচেন্স দিয়াৰ ক্ষেত্ৰত চেণ্টিগেট চক্ৰটো বৃহৎ অংকৰ ধন ঘোষ নিদিলে কোনো কাম নিহিজে। এইগৰাকী ঔষধ পৰিদৰ্শকে দীৰ্ঘদিন ধৰি ঔষধ ব্যৱসায়ীসকলক বিভিন্ন অজুহাতত অযথা হাৰাশাস্তি কৰি অহাৰো পূৰ্বৰ অভিযোগ আছে। ঘোষ লৈছিলে এটা ড্ৰাগ লাইচেন্স উলিয়াই দিয়াৰ বিনিময়ত। কিমান টকা লৈছিলে? 10,000 কিবা ইনভল্ভ থকা নাই, আমি পোৱা নাই। ইনভেষ্টিগেশ্যনটো হ'বহে, চলি আছে, সম্ভাৱনা আছে নেকি তেনেকুৱা? ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হৈ আছে, চলি আছে। অফিচত কিবা পাইছে নেকি আপত্তিজনক কিবা? নাই, একো পোৱা নাই, অফিচত আৰু পোৱা নাই। 10,000 লৈছিলে? থেংক ইউ। 10,000, থেংক ইউ। আজি আমাৰ DDI অফিচৰ ইন্সপেক্টৰ অফিচত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপজিৎ সৰকাৰ আৰু আনছাৰ আলী দুজনক এণ্টি কৰাপশ্যনৰ পৰা ছাৰহঁতে আহি ৰেড হেণ্ডেড ধৰিছে উৎকোচ লোৱাতে। হাতে লোতে ধৰা পৰিছে। মোৰ পৰা লৈছে। কিমান টকা লৈছিলে? 10,000। আপুনি দিয়াতে যোগাযোগ কৰি আহিছিলোঁ। ঘটনাটো এতিয়া ধৰক লক্ষীপুৰ মোৰ এখন ফাৰ্মাচী আছে, এইটো চাৰেণ্ডাৰ কৰি নতুন এখন ড্ৰাগ লাইচেন্সৰ কাৰণে এপ্লাই কৰিছিলোঁ। যোৱা কেইমাহ ধৰি মোক মানে বাৰে বাৰে ঘূৰাই আছে, পইচা নিদিয়াৰ কাৰণে ইহঁতে মানে বাৰে বাৰে ঘূৰাই আছে। পিছত 15,000 টকা দাবী জনালে, চালানৰ পইচা এক্সট্ৰা 4,000 দিয়াৰ পিছত আৰু আজি 15,000 খুজিছিল, তাৰে 10,000 প্ৰিপেয়াৰ কৰি আনি ৰেড হেণ্ডেড ধৰা হ'ল। তেওঁলোকৰ নাম কি? দীপজিৎ সৰকাৰ আৰু আনছাৰ আলী দুজনে খুজিছিল। ইয়াতে 100% আমাৰ DI বাইদেউ সংগীতা নাথ মাজাৰ ভূঞা বাইদেউ জড়িত হৈ আছে। একচুৱেলি ইন্সপেক্টৰ বাইদেউই সিহঁতৰ হতুৱাই কালেকশ্যন এটা দোকান বহাইছে। এতিয়া ধৰক আমাৰ ফাৰ্মাচিষ্টখিনিৰ পৰা যিমান পইচা মানে কালেকশ্যন কৰি আছে, ইভেন এতিয়া চাওক সিহঁতে মালিক পক্ষক মানে সুবিধা দিয়ে, আমাৰ ফাৰ্মাচিষ্টখিনিক একো সুবিধা নিদিয়ে। ইফালে ধৰক আমাৰ ডিষ্ট্ৰিক্টত যিমানখিনি মানে GPR আছে, ফাৰ্মাচী চলি আছে, উইদাউট লাইচেন্সতো আছে, উইদাউট ফাৰ্মাচিষ্ট প্ৰেজেণ্ট নোহোৱাকৈ বহুত দোকান চলি আছে। মানে এই লাইচেন্সত দিয়াৰ নামত দীৰ্ঘদিনৰ পৰা দি আছে। এতিয়া চাওক, চিম্পল দোকান এখন, পুৰণা দোকান ৰিনুৰ কাৰণে সিহঁতে হাতৰ পৰা 10,000 টকালৈকে লৈ আছে, নহ'লে মানে ঘূৰাই থাকে নহ'ব ৰিনু বুলি কৈ থাকে। নতুন ফাৰ্মাচী এপ্লাই কৰিব আহিলেতো বহুত টকা লয়। এতিয়া মোৰ পৰা যেনিবা 19,000 টকা মান খুজিছিল, বেলেগৰ পৰা ধৰক 20ৰ পৰা 30-40 যাৰ পৰা যিমান পায় আৰু। মই পইচা দিছোঁ। মই আগতে 4,000, আজি 10,000, 14,000 টকা দিছোঁ। টকা দিয়াতে ধৰিছে।